বন্ধুসকল আমি এতিয়া মানে এটা জেগালৈ যাম বুলি ভাবিছোঁ আজি মানে ক'ত যাওঁ এতিয়া নকওঁ সেইটো আপোনাক ইভিনিং জনাম মানে বতৰটো এইকেইদিন ভালেই আছিল যেন পটককৈ বৰষুণ যাক আহি গ'ল মানে এইফালে সেই হৈ গ'ল অলপ অসুবিধা হৈ গ'ল আজি মানে শাওণ মাহৰ তৃতীয়টো বলবম তৃতীয় ৰবিবাৰ আজি পবিত্ৰ শাওণ মাহৰ আজি তৃতীয়টো বলবম তো আমি যাবলৈ ওলাইছোঁ এতিয়া বশিষ্ঠ আশ্ৰম তাৰপৰা পানী আনি মানে আমি শুক্লেশ্বৰত ঢালিম ৰাতি যাম বাৰু তাৰে আগত মানে আমাৰ ঘৰৰে ওচৰত এটা মন্দিৰ আছে সৰু মন্দিৰ এইটো ইয়াত মানে দৰ্শন কৰি যাওঁ আমি যোৱাৰ আগত ক'তো একো ঘটনা নহয় এতিয়াতো আৰু ক'ত কাৰ কি হয় কোনো ধৰিবই নোৱাৰে আকৌ ঠিক আছে বাৰু আপোনালোকে টিভিটো চাই থাকিব ক'ত কি হয় যিখিনি পাৰোঁ সেইখিনি দেখাম বাৰু আমি মানে বলবম যাবলৈ ওলাই আহি ইয়াতে মানে ভাল বস্তু দেখা পালোঁ মানে ভাল মানে আমি ভালকৈ নাজানো কিন্তু মানে বহুতে কয় যে এনেকুৱা মানে দেখিলে হয়তো ভাল হয় ৰাতিপুৱা দিনটো মানে ভালে যায় আৰু তো এতিয়া মানে ইয়াত দেখিলোঁ এতিয়া ওলাম আৰু ইয়াৰ পৰা চাই থাকক ভিডিঅ'টো গ'লে আমি মানে এখন গাড়ী ভাড়া কৰিছিলোঁ মানে কি হ'ল গাড়ীখন মানে যেতিয়া আমি যাব ওলালোঁ তেতিয়া মানে ড্ৰাইভাৰজনে পূৰা মুঠ খাই আহিছিল সেইকাৰণে আৰু মানে কি হ'ল সেইখন গাড়ীত নাহিলোঁ কাৰণ নিজকো চাব লাগিব সেইকাৰণে মানে আমি এইটো যিটো লাইন গাড়ী চলি থাকে তাত আহি গ'লোঁ মানে আমি এতিয়া গৈ যাম বহুত এই বশিষ্ঠ চাৰিআলি পালোঁ আৰু ইয়াৰ পৰা খোজ কাঢ়িব লাগিব মানে আমি বহুত জামৰ মাজত মানে পূৰা কাঢ়ি পালোঁ আৰু সদায় বৰা আগত নমাইছে বহুত ঠিক আছে বাৰু আগত দেখাই আছোঁ আৰু গোটেইখিনি পাৰোঁ আমি এতিয়া সোমালোঁ বশিষ্ঠ আশ্ৰমলৈ যোৱা ৰাস্তাত মানে গৈ আছোঁ এনেকৈ কি হয় মানে এইফালে দোকান আছে মানুহো আছে আৰু মানুহৰ পোৱা নাই কিন্তু আগুৱাই গৈ গৈ বাৰু কি হয় চাই থাকক সৰু ভিডিঅ'টো মাছ ভিতরে মাছ এই শ্রাবণ মাস শিব মন্দির আমি শিবারে আস আস পুরিব মানসিক করিবা অভিষেক করল পিয়া বাবা বুঝিবে আম দুঃখ মানুহ চাওক না কিমান মানুহ আছে মানে কি হয় আচলতে মোৰ সেই নহয় মানে এইটো ফাৰ্ষ্ট ভিডিঅ' হয় ভালকৈ এডিট কৰিব নাজানো বা ধৰক মানে ব্লগৰ লগত কথা ক'ব মানে কৈ কৰিব লাগে কিন্তু মানে কি হ'ল ফাৰ্ষ্ট ভিডিঅ' লাজো লাগে আৰু তেনেকৈ হাল্লা বহুত হৈ ইয়াত মানে সেইকাৰণে ঘৰত আহিয়ে মানে সেই কৰিলোঁ ড্ৰাইভিংটো কৰি দিলোঁ চাই থাকক চবৰে আগত আৰু কিমান সেই হৈছে কি হয় আমি এতিয়া এই পালোঁ বশিষ্ঠ আশ্ৰম মানুহ চাওক না ইয়াত আহি মানে কি কৰিব লাগে পানীৰ তলৰ পৰা মানে বালা আনি পেলাই আৰু মানে এটা শিৱলিংগ বনাব লাগে তাত পূজা কৰিব লাগে তেনেকুৱা আমিও কৰিলোঁ চাই গা ধুব লাগে ধুই তাত চাকি জ্বলাব লাগে মানুহ চাওক চবেই কৰি আছে মানে এতিয়া কৰিলে ভাল বুলি শুনো আমিও কৰিলোঁ আগত ৰেস্কিউ টিমো আছে আগত মানে পানী হৈছে সেইকাৰণে মানুহ চাওক মানুহ আমি এতিয়া খোজ কাঢ়িব ৰাখিছিলোঁ পানী তুলি ল'ব আমি শুক্লেশ্বৰ মন্দিৰ পিছত দেৱালয় বুলি কয় তাৰপিছত খোজ কাঢ়ি যাম আৰু ইয়াৰ পৰা গৈ আছোঁ আৰু আগত কিমান কি হয় ঠিকটো নাই
ইয়াৰ পৰা মানে আমি এতিয়া লাইন পাতি খোজ কাঢ়িব লাগিব, মানে মানুহ বহুত হয়তো একেলগে গ'লেতো সম্ভৱেই নহয় এনেকুৱা মানুহ, সেইকাৰণে লাইন পাতি মানে এজন এজনকৈ পানী ধৰিব লাগিব আৰু আগত মন্দিৰৰ পৰা আৰু বেছি দিন নাই বাৰু 2 কিলোমিটাৰমান আছে। আমিও বাৰু যাই আছোঁ এতিয়া লাইন পাতি, দেখোন মানুহ বহুত আছে বাৰু এতিয়া টাইম হৈছে আপোনাৰ 12 বাজি গ'ল, 12টা 10 মিনিট হৈছে। মন্দিৰ আহি পালোঁ আৰু ইয়াৰ পৰা হয়তো আৰু খুব বেছি মন্দিৰলৈ 20 মিটাৰমান আছে চাগে, 20-30 মিটাৰমান। লাইন পাতি আছোঁ আৰু পামেই আৰু এতিয়া বাৰু হয়তো ভিতৰলৈ গৈ চাওঁ, ভিডিঅ' বনাব হয়তো নোৱাৰিব পাৰোঁ কাৰণ মানুহ বহুত থাকেতো, আৰু মানে পানী ধৰিব লাগে, পানীৰ লগত আৰু মোবাইলটো মোৰ ৱাটাৰপ্ৰুফ নহয়, সেইকাৰণে আৰু চাওঁ বাৰু পাৰিলে দেখাম আপোনালোকক যিখিনি পাৰোঁ। পিছে মানুহ চাওঁ এইবোৰৰ হ'ল চাগে, এই পিঠি পিঠি আহি আছে মানে তাৰ পৰা। আমি এতিয়া যাম আৰু সেয়া আহি পালোঁ মন্দিৰৰ দুৱাৰমুখ, গৈ আছোঁ, চাওঁ কি হয় আৰু কিমান যাব লাগে, কিমান দিব লাইন আছে চাই লওঁ। এইখিনি হ'ল মন্দিৰৰ ভিতৰ ভাগ, আপোনাক বাৰু দেখাই আছোঁ, পাৰলৈ গৈ আছোঁ মোবাইলটো হাতত লৈ। এই ভিতৰত যে দেখিছে সেইখিনিত মানে সেই কৰে, তাতে মানে শিৱলিংগটো আছে ডাঙৰ, মানে আমি বশিষ্ঠৰ পৰা যে পানীখিনি আনিছিলোঁ ইয়াত মানে ধৰিব লাগিব আৰু ভিতৰত শিৱলিংগটোত আপোনালোকক জুম কৰি দেখাই দি আছোঁ আপোনালোকক, চাওকচোন আৰু এই ইয়াতে যে মানে সেই আছে ফুলবোৰ আছে, সেইটো হ'ল ডাঙৰ শিৱলিংগটো। পানীটো ঢালা হৈ গ'ল ভিতৰত, মানে কি হ'ল ভিতৰত মোবাইল নিব নোৱাৰিলোঁ, মানে বহুত হেঁচা ঠেলা হয়, মানে ঠিলে ওলাই দিয়েতো মানুহবোৰ হয়, সেইকাৰণে মানে ভিডিঅ' কৰিব নাপালোঁ। আৰু কথা নাই, আপোনালোকে আহিলে গম পাব সেইখিনি লগতো আপোনাৰ তাৰ পৰা মানে ওলাই আহিলে ইয়াত আৰু এটা মন্দিৰ আছে, এইটো যেতিয়া মানে পানী ধৰিম আমি, এইটোতো সৰু সৰু মানে এনেকুৱা আছে শিৱলিংগ আছে, সেইটো ধৰিব পাৰি। হ'ল বাৰু পানী ঢালা হৈ গ'ল আমাৰ গোটেইখিনি, ইয়াৰ পৰা বাৰু আপোনালোকে চাই থাককচোন। এতিয়া মানে আমি বাহিৰলৈ ওলাই যাই আছোঁ, বাহিৰলৈ ওলাই গৈ মানে গোটেই মানুহ চাওক নাই, মানে কি হয় মানে ওলাই আহোঁতে মানে লাইন পাতি ওলাই আহিব লাগে, কাৰণ মানুহ বহুত ভিৰ হয়তো একেলগে ওলাই আহিব নোৱাৰি, লাইন পাতি মানে আগেৰে মানে নামি আহিব লাগে। চাই থাকক আপোনালোকৰ ভিডিঅ'টো। আমাৰ এতিয়া পানী ঢালা হৈ গ'ল, এতিয়া ঘৰলৈ বাৰু কিবা প্ৰসাদ অলপ মানে দিম বুলি ভাবিছোঁ, সেইকাৰণে আগলৈ গৈ আছোঁ আৰু চাই লওঁ আৰু আগত কিবা খাই ল'ব পাৰোঁ, ভোকো লাগিছে, বহুত ৰাতি হৈছে এতিয়া আপোনাৰ 2টামান বাজিল। ঠিক আছে বাৰু, ৰাতি 2টামান বাজিল, এতিয়া মানে আগত গৈ আছোঁ, আগত মানে কি হয় ইয়াৰে মানে মাৰোৱালীবোৰে মানে কিবা কিবি দিয়ে খোৱা বস্তু, তাতেও খাব পাৰি বা নিজাকৈ দোকানো আছে কিনি খাব পাৰি। এই মানুহবোৰ এই মানুহ চাওক আপোনালোকে কিমান মানুহ আছে, আমি গৈ আছোঁ আগৰ ফালে, ইয়াত লাইন পাতি আছে। মানে গৈ আছোঁ ষ্টেচনলৈ, মই মানুহ চাওক কিমান মানে লাইন পাতি আছে আৰু এতিয়া আমি ষ্টেচনত আনিছিলোঁ, ৰাতি হ'ল বহুতটো, সেইকাৰণে আৰু এতিয়া ইয়াত নাথাকোঁ আৰু ষ্টেচনত গৈ অলপ ৰেষ্ট লওঁ, চাই লওঁ ট্ৰেইন বা কেইটাত আছে আমাৰ আকৌ।
ঠিক আছে বাৰু এই পালো ষ্টেচন ষ্টেচন আহিছিলে মানে কি হ'ল এতিয়া টাইম বাৰু চাওঁ ষ্টেচনত দেখাই ল'ম বাৰু আপোনালোককো এই চাওক 3টা হ'ল মানে এতিয়া ତାଙ୍କ ମହିମା ଜାଣେ ଏଇ ଜଗତ ସାରା ଆମକୁ ସାଇଡ ଦିଅ ରେ ৰাতিপুৱা বাজিল 5টা আমি এতিয়া ঘৰমুৱা হ'ব বাৰু টাইম ষ্টাৰ্ট হৈ গ'ল এতিয়া গৈ আছোঁ আৰু ঘৰলৈ আহি ঘৰ পালোঁ আৰু বেষ্ট চেষ্ট লৈ মানে গা ধুলোঁ এতিয়া মন্দিৰত অলপ গাড়ীত ধুই আহিব দিম বাট মই যোনটো ঘৰ ফাৰ্ষ্ট ষ্টাৰ্টিং কৰিছিলোঁ ন এইটো মন্দিৰৰ পৰা চ' আহি গ'লোঁ এতিয়া ঠিক আছে বাৰু ভিডিঅ'টো যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ গোটেইখিনি কৰি দিব বাৰু ঠিক আছে আৰু আগলৈ বাৰু চাম কি কি আপোনালোকক দেখাব পাৰোঁ কেনেকুৱাকৈ চলো বাই ধন্যবাদ হৰৰ মহাদেৱ